আজি মই ওলাইছোঁ আমাৰ গাঁৱৰে মানে ওচৰ গাঁওখনত বিয়াখন আছে, এই বিয়াখনলৈ যাওঁ আৰু মোৰ পৰিয়াল গ'ল বিয়ালৈ। সিহঁতি খোজকাঢ়ি গৈছে, মানে ওচৰতে বিয়াখন সেইকাৰণে খোজকাঢ়ি গৈছে আৰু মই এই স্কুটিখনতে যাওঁ আৰু 5 কিলোমিটাৰ ওলাইছোঁ। 5 কিলোমিটাৰ ওলাইছোঁ আৰু কি কয় সোনকালে গ'লেও মানে মোৰ ভাল নালাগে, কিয়নো মানে আমাৰ গাঁও ওচৰ গাঁওখন আৰু ইমান সোনকালে গ'লে কিনো কৰিম, গৈ পেলাই ডাইৰেক্ট খাবগৈ লাগে। যাওঁ এতিয়া বিয়ালৈ। বহুত দিন মানে বিয়া খোৱা নাই, বাহিৰত থাকি বহুত দিন 22 বছৰ থাকিলোঁ। বিয়া এতিয়ালৈকে 2খন খালোঁ আৰু 2খনমান আছে আৰু চিকি নহওক এতিয়া মই ওলাই যাওঁ বিয়ালৈ। এই স্কুটিখনতে যাব লাগিব আৰু সেইফালে কলিজাহাটি ওলাইছে। ধুনু চা, ধুনু ধুনীয়া লাগিছে, চা ধুনীয়া ঐ যে কেনেকৈ কৈছে চা, ধুনীয়া লাগিছে। এইফালে যোৱা। এইফালে আমাৰ কলিজাই মানে খোজকাঢ়ি যাব আৰু সিহঁতৰ লগতে এইবিলাক চব খোজকাঢ়ি গৈ আছে। সিহঁতি মানে খোজকাঢ়ি যাব আৰু গৈ আছে। বিয়াঘৰ আহি পাই গ'লোহি আৰু অকলে লাজো লাগিছে। আৰু কলিজা মানে মাইকীৰ লগত আহিছে আৰু বহি আছোঁ আৰু অকলে লগ এটা পালে ভাল লাগিলে হয়, তেনেকৈ লগৰবোৰ দেখা নাই আৰু বহুত দিনৰ মূৰত বিয়া খাবলৈ আহিছোঁ। বৰ বিয়া দুদিনমানৰ আগত এখন খালোঁ মোৰ মাইকী মানুহৰ ঘৰৰ পৰিয়ালত আৰু এতিয়া গাঁৱৰে আৰু ওচৰ গাঁওখনত। আৰু এইফালে কন্যা, ভাল লাগিছে কন্যাজনী দেখিবলৈ দেই, ধুনীয়া লাগিছে, লগতে সখীকেইজনীও ভাল লাগিছে। আৰু এইফালে কলিজা মানে মোৰ মাইকী মানুহ ভাত খাব লৈছে আৰু এইফালে কামত লগাই দিছিলে পিঁয়াজ কাটিবলৈ। অকণমান কাটিলোঁ আৰু যাওঁগৈ আৰু কাম আছে ঘৰত, ইমান পিঁয়াজ কাটিলে নহ'ব, ঘৰত কাম আছে কাম আছে। মানুহ হৈছে নহয় আৰু যাওঁ আৰু ঘৰত যাওঁ। মই কলিজাকো লৈ যাওঁ, মানে ৰাতিকৈ আহিম আৰু এইবিলাক দৰা গচিবলৈ আহিছোঁ। এইফালে দৰা আহি পাই গ'লোহি পদূলিমুখ, অলপমান নাচিব লাগিব এতিয়া। অকণমান ভাগৰ লাগিছে আৰু চাই আছোঁ নিয়মবোৰ কেনে কি কৰিছে। সদিন এনেকুৱা বিয়া খোৱা নাই।